গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আজি হ'ল ৰঙালী বিহু। মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিলে। আৰু আজি এটা বিহু বুলি এটা ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আনিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। বলক তেতিয়াহ'লে আজিৰ দিনটোত কি কি কৰোঁ আপোনালোকক সুধিম। আৰু এইখিনি দেখিছে আপোনালোকে, ইয়াতে তিনিটা বস্তু মিক্স আছে। এটা আছে হালধি আৰু মাহ আছে আৰু লগতে আছে কেঁচা আম। এইখিনি দি আজি গা ধুব লাগিব। মাহ হালধি দিয়ে গা ধুবৰ কাৰণে। তো বাকী আৰু দেখুৱাই আছোঁ কি কি কৰিম। প্ৰথমতে গা চা ধুই আহোঁ মাহ হালধি। আৰু আজি বিহু নতুন কাপোৰ পিন্ধিব লাগে, যিহেতু গা চা ধুই। তো এইটো মই কুৰ্তা এটা আৰু এটা লেগিংছ লৈছোঁ বিহু বুলি। তো পিন্ধি দেখাওঁ আপোনালোকক কেনেকুৱা লাগে ক'ব। আৰু এতিয়া মই গা পা ধুই আহি এই নতুন কাপোৰ পিন্ধি ল'লোঁ। পূৰা দেখুৱাই আছোঁ মই আপোনালোকক, চাই ল'ব। আৰু ফ্ৰেণ্ডছ, এটা বস্তু দেখুৱাই আছোঁ। আৰু বস্তুটো হ'ল এইয়া ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আহিছে। তো পাৰ্চেলটো খুলি আপোনালোকক দেখুৱাই আছোঁ মই কি অৰ্ডাৰ কৰিছোঁ। এতিয়া মই এইটো পেকিংটো খুলিম। এইটো এতিয়া খুলি দেখুৱাই আছোঁ কি বস্তু মই অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা। বস্তুটো মই দেখুৱাই আছোঁ। এয়া এইটো কি আপোনালোকে গম পাইছে কি হয়। যিহেতু মোৰ চুলিখিনি বহুত চুটি হয়, তো মই ভাবিছোঁ এইবাৰ বিহুত মই দীঘল চুলি লৈ যাম। মই দেখুৱাই আছোঁ আপোনালোকক, লগাই কেনে মই দেখুৱাই আছোঁ। টিপটপ কিলো এনেকৈ দিলে খুলি যায়। তো এইকেইটা মই খুলি লৈছোঁ। এতিয়া মই লগাই কেনে দেখুৱাই আছোঁ। চুলিখিনি প্ৰথমতে এনেকৈ লৈ আধা চুলি এনেকৈ ল'ব। লৈ কেনে সেই লগৰদি গাঁঠি এনেকৈ চাইড কৰি দিব। তাৰপিছত এইখিনি বেলেগে লগাই দিলে বেছি ভাল, নিজে লগালে অলপমান অসুবিধা হয়। তথাপিও আপোনালোকক দেখাবৰ কাৰণে মই নিজে লগাই দেখুৱাই আছোঁ। আৰু এইখিনি চুলি খুলি কেনে এতিয়া গম পাই জানো এইখিনি চুলি। আৰু ফ্ৰেণ্ড, এতিয়া গৈ আছোঁ মন্দিৰত। আৰু মন্দিৰৰ পৰা আহিম আৰু আপোনালোকক দেখুৱাই থাকিম আৰু ক'ত ক'ত যাম। তো এতিয়া বৰ্তমান এতিয়া মন্দিৰত গৈ আছোঁ আৰু দেখুৱাই আছোঁ। এয়া আহি পালোঁ গণেশ মন্দিৰ। গণেশগুৰিত যিটো মন্দিৰ আছে, গণেশ মন্দিৰ আপোনালোকে গমেই পাইছে। তো ইয়াতে আহিছোঁ। তো ভিতৰতো সোমাই লওঁ আৰু ভিতৰখিনিও দেখুৱাই আছোঁ। প্ৰথমতে যাম ওপৰৰ মন্দিৰত, তাৰপিছতে ইয়াতে সোমাম। এয়া লাইন দেখিছে আপোনালোকে, কিমান লাইন। সেইটো লাইন ধৰি গৈছে। আৰু এয়া ওপৰৰখিনি ইয়াতে চাকি ধূপ ইয়াতে জ্বলাই চবে। ইয়াতে জ্বলাই তলত যাম। তলত যিটো গণেশ মূৰ্তি আছে তাতে আমি সেৱা জনাম। ইয়াতো ধূপ চাকি দি সেৱা জনাই তলত গৈ আছোঁ। কিমান লাইন, ইয়াৰ পৰা পূৰা লাইন লাগিছে মন্দিৰলৈ। এতিয়া মই ওপৰৰ মন্দিৰৰ পৰা আহিলোঁ চাকি ধূপ জ্বলাই, কাৰণ ওপৰতে চাকি ধূপ জ্বলাব লাগে, সেইটো ভাল লাগে।
আৰু এতিয়া মন্দিৰৰ পৰা আহি ডাইৰেক্ট ঘৰত একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা, যিহেতু মন্দিৰত গৈছিলোঁ। আৰু এতিয়া আহি লৈছোঁ দৈ আৰু চিৰা, মিঠা দৈ, কাৰণ মই টেঙা দৈ একেবাৰে বেয়া পাওঁ, চ' মিঠা দৈ আনিছিলোঁ। তো মিঠা দৈ চিৰাৰ লগত খাম। এতিয়া খাই লৈ এইখিনিয়ে আজি দিনটো থাকিম, কাৰণ আজি ভাত নাখাওঁ। বিহুৰ কাৰণে আমাৰ ভাত নাখায়, ঘৰত ভাত নবনায়, একেবাৰে ৰাতিয়ে খাম। আৰু এইখিনিয়ে খাই মই ওলাম এতিয়া ফেঞ্চি বজাৰলৈ, আৰু ফেঞ্চি বজাৰত দেখুৱাই আছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই দিম। এয়া আহি পালোঁ ফেঞ্চি বজাৰ, আৰু ফেঞ্চি বজাৰত বহুত বেছি মানুহ আজি বিহু যিহেতু, লগতে ঈদো চলি আছে ন, তো ঈদৰ ছিজন, তো ঈদ কাৰণেও মানুহ বহুত হৈছে, আৰু বিহু বুলিতো হ'বই মানুহ, তো বহুত মানুহ হৈছে। দেখিছে আপোনালোকে চাইডে এইবিলাক বস্তু ওলাইছে, ঈদৰ বস্তু, বহুত বস্তু ওলাইছে ইয়াতে ঈদ বুলি, দেখুৱাই দিছোঁ অকণমান আপোনালোকক। আৰু এইফালে চাওক, দুনিয়াৰ মানুহ একেবাৰে বহুত ভিৰ লাগিছে, ভিডিঅ' কৰা একেবাৰে প্ৰব্লেমেই হৈছে, তথাপিও আপোনালোক যিখিনি পাৰোঁ অলপ চলপ দেখুৱাই গৈছোঁ। বহুত ভিৰ হৈছে আজি। আৰু কি ল'ম আপোনালোকক দেখাম, মই পিছতকৈ দেখাম, বস্তুকেইটা লৈ লওঁ, কি ভাল লাগিছে ইয়াতে। আৰু ল'ব লগাতো বজাৰত আহিলে বহুত কিবিয়ে ল'ব মন যায়, কিন্তু চাওঁ যিটো লাগতীয়া হৈ আছে বৰ্তমান সেইটোৱে ল'ম। আৰু এইখন দোকানত চালোঁ গামোচা, আৰু চাওঁ কি আছে। আৰু ইয়াতে বিছনা চাদৰ লাগিছিলে, চ' বিছনা চাদৰ চাওঁ। ফেঞ্চি বজাৰত আপোনালোকে যদি আহে, আপুনি যি বিচাৰে তাকে পাব, ইয়াতে নোপোৱা বস্তু নাই। আৰু মেখেলা চাদৰবোৰো দেখিছে আপোনালোকে, ইমান ধুনীয়া ধুনীয়া মেখেলা চাদৰো ওলাইছে, মানে আপোনালোকক যি বিচাৰে মানে মুঠতে পাই যাব ফেঞ্চি বজাৰত আহি গ'লে। আৰু ইফালে মাইনাহঁতে ঢোল তাল লৈ একেবাৰে বিহু চিহু ডেন্স কৰি আছে, বহুত ভাল লাগিছে দেখি পাই, বিহু লাগি গৈছে একদম গাত। আৰু আমি সৰু থাকোঁতে আমিও নাচিছিলোঁ, মনত পৰি গ'ল দেখি। আৰু বহুত ভিৰ আছিলে, ইমান এটা ভিডিঅ' কৰিব নোৱাৰিলোঁ, তো এতিয়া ফেঞ্চি বজাৰৰ পৰা ওলাই দিলোঁ। বহুত গৰম, বহুত ৰ'দো, তো এতিয়া ওলাই দিলোঁ। আৰু এতিয়া আহি পালোঁ মাহীৰ ঘৰত। এইটো মোৰ মাহীৰ ঘৰ। বলক ভিতৰত যাওঁ। বিহু খাব মাতিছে যিহেতু আহি পালোঁ মাহীৰ ঘৰত, ডাইৰেক্ট ফেঞ্চি বজাৰৰ পৰা। আৰু কি ল'লোঁ ফেঞ্চি বজাৰত আপোনালোকক মই দেখাম পিছত, তো ভিতৰলৈ যাওঁ এতিয়া। হেপ্পী বিহু। বিহুৰ কি ল'লা কাপোৰ? মজা, ধুনীয়া লাগিছে। এইটো লৈছে তাই, বিহুৰ গিফ্ট দিছে নেকি? অঁ, ধুনীয়া লাগিছে, বিহুৰ গিফ্ট এইটো ভণ্টিৰ। আৰু কিবা কাপোৰ? তো এতিয়া অকণমান ৰেষ্ট ল'ম, বহুত ভাগৰ লাগিছে একদম আহি। আৰু এতিয়া ৰেষ্ট লওঁ। আৰু এয়া চেৱাই। আৰু এতিয়া ঘৰ আহি পালোঁ, আৰু ফেঞ্চি বজাৰত গৈ কি আনিলোঁ দেখুৱাই আছোঁ এতিয়া। বস্তু অনা নাই, কেইটামান বস্তু আনিছোঁ, মই দেখুৱাই আছোঁ আপোনালোকক। এখন মেখেলা, আৰু দুখন গামোচা আনিছোঁ, আৰু এখন চাদৰ, এই মেখেলাৰ লগত এখন চাদৰ, আৰু এটি কুৰ্তি আনিছোঁ, এইটো কুৰ্তি। আৰু এখন আনিছোঁ বিছনা চাদৰ, এইখন। আৰু গেঞ্জি আনিছোঁ দুটা। এইখিনিয়ে আনিছোঁ বস্তু, আৰু বেছি বস্তু অনা নাই। এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাই দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই।